নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অনুশীলনী 4A 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত 4Aৰ 1 নম্বৰ 2 নম্বৰ সম্পূৰ্ণ হৈ গৈছে, যোনে যোনে চোৱা নাই চাব পাৰা। আজি 3 নম্বৰৰ পৰা আৰম্ভ কৰিম, যোনটো আছে তোমালোকৰ খালী ঠাই পূৰ কৰা। দেখিছে? 1 নম্বৰটো কৈছে এক সমকোণত কিমান ডিগ্ৰী থাকে, হয়নে? তো মই তোমালোকক দেখাই দিছোঁ এক সমকোণত কিমান ডিগ্ৰী থাকে। এক সমকোণ মানে কি হয়? মানে আমি এক সমকোণ মানে হৈছে এটা সম্পূৰ্ণ কোণ মানে হৈছে এটা 360 ডিগ্ৰী। ধৰি লোৱা এইটো, হয়নে? তো এইকেইটা হৈছে গোটেইকেইটা লগ লাগি হৈছে এটা সম্পূৰ্ণ কোণ মানে হৈছে তোমাৰ 360 ডিগ্ৰী হ'ব লাগিব, হয়নে? এতিয়া চোৱা, সম্পূৰ্ণ কোণক যেতিয়া আমি 4টা ভাগ কৰোঁ, এটা প্ৰতিটো ভাগক এটা সমকোণ বুলি ক'ব, ঠিক আছে? মানে এইটো কি হ'ব? 4টা ভাগ, ধৰি লোৱা 4 ভাগৰ 1 অংশক আমি সমকোণ বুলি কওঁ, ঠিক আছে? এতিয়া 4 ভাগৰ 1 অংশ মানে কি বুজিছা? এতিয়া কিমান ডিগ্ৰী হ'ব, হয়নে? তো গোটেইকেইটা কিমান কোণ হয়? 360 হয়। তেতিয়াহ'লে এটা কোণৰ মাপ কিমান হ'ব? তো ইয়াক কি কৰিবা? 360 এটা কোণৰ মাপ ওলাইছোঁ আমি, এইটো সেইকাৰণে 1 দিছোঁ, হয়নে? 4 ভাগৰ 1 অংশ মানে এটা ভাগৰ এটা কোণ ওলাইছোঁ, মানে 4 ভাগৰ 1 অংশ মানে হৈছে এক সমকোণ। তো কিমান ওলাব? 4 9 36, হয়নে? তো কিমান ডিগ্ৰী হ'ব তেতিয়াহ'লে? 90 ডিগ্ৰী। তেতিয়াহ'লে এক সমকোণত কিমান ডিগ্ৰী হ'ব তেতিয়াহ'লে? 90 ডিগ্ৰী হ'ব, হয়নে? সেইটোৱেই সম্পূৰ্ণ কোণো মানে আমি 4 ভাগ কৰিলে এভাগত কিমান হ'ব? 4 ভাগ হ'ব, মানে এটা ভাগক কি বুলি ক'ব? সমকোণ বুলি ক'ব। আৰু 1/4 মানে 4 ভাগৰ 1 অংশক এক সমকোণ বুলি ক'ব, ঠিক আছে? তেতিয়াহ'লে কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী হ'ব, হয়নে? তো 90 ডিগ্ৰী লিখিবা তোমালোকে, ঠিক আছে? এইটো 90 ডিগ্ৰী লিখিবা। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'বা, 90 ডিগ্ৰী লিখি ল'বা, ঠিক আছে? তেতিয়া চোৱা, এটা সম্পূৰ্ণ কোণ মই এতিয়া বুজাই গ'লোঁ, হয়নে? এটা সম্পূৰ্ণ কোণ মানে কি? এটা সম্পূৰ্ণ কোণ ডিগ্ৰী কেতিয়া থাকে? যেতিয়া 360 হৈ থাকে, হয়নে? এটা সম্পূৰ্ণ কোণ মানে 360 ডিগ্ৰী হ'ব লাগিব। তো চোৱা, সম্পূৰ্ণ কোণ মানে হৈছে কি? গোটেইকেইটা, হয়নে? কিমানটা ভাগ আছে? 4টা ভাগ আছে, হয়নে? 4টা ভাগ আছে, আৰু এটা কোণত কিমান ডিগ্ৰীকৈ আছে? 90 ডিগ্ৰীকৈ আছে, হয়নে? 90 ডিগ্ৰী পূৰণ কৰি এতিয়া কিমান হ'ব? 360 ডিগ্ৰী। মানে এক সম্পূৰ্ণ কোণ মানে কি? 360 ডিগ্ৰী, ঠিক আছে? এইটো মনত থবা। এতিয়া আমাক কৈছে ৰশ্মি এটাই ঘড়ীৰ কাঁটাবোৰ বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণক কি কোণ বোলা হয়? তো চোৱা, ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণক ধনাত্মক কোণ বোলে। এইটো মনত থবা, ধনাত্মক কোণ বোলে। এইটো মনত থবা তোমালোকে, ঠিক আছে? তো এতিয়া চোৱা, 4 নম্বৰটো চোৱা, ৰেখাখণ্ডৰ কি নাথাকে? ৰেখাখণ্ডৰ যিহেতু দিশ থাকে, হয়নে? ৰেখাখণ্ড মানে হৈছে তোমালোকে চোৱা, মই দেখাই দিছোঁ ৰেখাখণ্ড মানে কি। এইটো হৈছে এটা ৰেখাখণ্ড, হয়নে? এটা ৰেখাখণ্ডৰ দিশ থাকে কিন্তু প্ৰস্থ নাথাকে, ঠিক আছে? এইটো হৈছে ইয়াৰ দিশ, কিন্তু দিশ থাকে, কিন্তু কি নাথাকে? প্ৰস্থ নাথাকে, হয়নে? প্ৰস্থ নাই। তো কি হ'ব ইয়াত? প্ৰস্থ লিখিবা। প্ৰস্থ নাথাকে, ঠিক আছে? এতিয়া চোৱা, 5 নম্বৰটো চোৱা, 3 নম্বৰৰ 5, ঠিক আছে? দুটা বিন্দুৰ মাজেৰে যোৱাকৈ কিমানডাল ৰেখা আঁকিব পাৰি? ডেছ দিয়া আছে, ডাল ৰেখা আঁকিব পাৰি। তো কি লিখিবা চোৱা, বিন্দু দুটা লৈ লোৱা। প্ৰথমতে দেখাই দিছোঁ মই, বিন্দু দুটা লোৱা। এইটো এটা বিন্দু, এইটো এটা বিন্দু, ঠিক আছে? ইয়াত কৈছে আমাক কিমানডাল ৰেখা আঁকিব পাৰি। তো চোৱা, ইয়াত আমি মাত্ৰ এডালহে ৰেখা আঁকিব পাৰি, হয়নে? ইয়াত আমি এডালহে ৰেখা আঁকিব পাৰি, আমি দুডাল ৰেখা আঁকিব নোৱাৰি। তো কি বুজিছা? মানে দুটা বিন্দুৰ মাজেৰে যোৱাকৈ মাত্ৰ এডালহে ৰেখা আঁকিব পাৰি, হয়নে? কি লিখিবা তেতিয়াহ'লে? এডাল লিখিবা, এডাল ৰেখা আঁকিব পাৰি, ঠিক আছে? এইটো হৈ গ'ল। এতিয়া আহোঁ 4 নম্বৰটো। তো 3 নম্বৰটো চাই লোৱা, মই লিখি দিছোঁ গোটেইকেইটা, ঠিক আছে? তো এতিয়া চোৱা 4 নম্বৰটো,
তো 4 নম্বৰটো চোৱা, ইয়াত আমাক কৈছে 4 নম্বৰটো সত্য নে অসত্য লিখা বুলি কৈছে, হয়নে? সত্য নে অসত্য লিখা বুলি কৈছে। তো 1 নম্বৰটো সুধিছে আমাক প্ৰবৃদ্ধ কোণবোৰ 180তকৈ ডাঙৰ হয়। নিশ্চয় হয়। প্ৰবৃদ্ধ কোণ কাক বোলে? যিবিলাক কোণ 180তকৈ ডাঙৰ হয়, হয়নে? সেইবিলাক হৈছে প্ৰবৃদ্ধ কোণ। যেনে ঠিক আছে, 180তকৈ কি হ'ব লাগিব? ডাঙৰ হ'ব লাগিব, হয়নে? 180তকৈ ডাঙৰ মানে কি বুজিছা? 181 হ'ব পাৰে, হয়নে? 190 হ'ব পাৰে, 195 হ'ব পাৰে, ঠিক আছে? 200 হ'ব পাৰে, 300 হ'ব পাৰে, যিমানবিলাক আছে আৰু 360 হ'ব পাৰে, ঠিক আছে? সেইবিলাক হৈছে তোমাৰ কি? প্ৰবৃদ্ধ কোণ, ঠিক আছে? এইটো সত্য হ'ব, ঠিক আছে? এইটো সত্য লিখিবা, এইটো সত্য। 1 নম্বৰটো সত্য। এতিয়া আমাক কৈছে চোৱা, সমান্তৰাল সৰল ৰেখাত দুডাল অসীমলৈ বঢ়াই দিলে এটা বিন্দুত ছেদ কৰিব। কেতিয়াও নহ'ব। দুটা সমান্তৰাল মানে বুজি পোৱা, মানে দুডাল বাহু সমান হয়, হয়নে? এইটো ধৰি লোৱা, এইটো এটা ৰেখা আৰু এটা ৰেখা সমান হয়। যদি মই এইটো অসীমভাৱে বঢ়াই দিওঁ, ঠিক আছে? যদি বঢ়াই থাকোঁ, মই এইটো বঢ়াই থাকোঁ, এইটো বঢ়াই দিলে এইটো আগলৈ কৈছে কাট খাব নেকি? এইটো ছেদ কৰিব নেকি? কেতিয়াও নহয়। এইটো সমানভাৱে এনেকৈ গৈ থাকিব। সীমিতভাৱে যদি এইটো অসীমভাৱে আমি যদি বঢ়াই থাকোঁ, তেতিয়াহ'লে এনেকৈ গৈ থাকিব, হয়নে? কেতিয়াও কাট নহ'ব, সেইটো ছেদ নকৰিব কেতিয়াও। তেতিয়াহ'লে কি হ'ব? এইটো ইয়াত কৈছে ছেদ কৰিব বুলি কৈছে, কিন্তু কি হ'ব? এইটো অসত্য হ'ব, হয়নে? যিটো হয় অসত্য লিখিবা, ঠিক আছে? এতিয়া চোৱা, দুডাল অসমান্তৰাল সৰল ৰেখাই এটাতকৈ অধিক বিন্দুত ছেদ কৰিব পাৰে। এইটো অসত্য লিখিবা, ঠিক আছে? এইটো অসত্য হ'ব, এইটো অসত্য লিখিবা। বিন্দুৰ কোনো আকাৰ নাই, ঠিকে কৈছে? বিন্দুৰ কোনো আকাৰেই নাই, এইটো সত্য লিখিবা। বিন্দু চিনি পাই তোমালোকে, হয়নে? এইটো বিন্দু বুলি ক'ব, ইয়াৰ কোনো আকাৰেই নাই, হয়নে? এইটো বিন্দু বুলি ক'ব, ইয়াৰ কোনো আকাৰ নাই, আকৃতি নাই, ঠিক আছে? তো এতিয়া 5 নম্বৰটো চোৱা। 5 নম্বৰটো চোৱা, এডাল ৰেখাৰ দুটা প্ৰান্তবিন্দু থাকে। এডাল ৰেখাৰ, তো চোৱা, ধৰি লোৱা এইটো ৰেখা হয়, হয়নে? এইটো ৰেখা হয়। এই ৰেখাটোৰ প্ৰান্তবিন্দু থাকিব বুলি কৈছে। কেতিয়াও নাথাকে, ৰেখাৰ প্ৰান্তবিন্দু নাথাকে, ঠিক আছে? এইটো মনত থ'বা তোমালোকে, প্ৰান্তবিন্দু নাথাকে। তো এইটো অসত্য লিখিবা, হয়নে? প্ৰথমটো হৈছে সত্য, 2 নম্বৰটো হৈছে অসত্য, 3 নম্বৰটো হৈছে অসত্য, আৰু 4 নম্বৰটো হৈছে সত্য, আৰু 5 নম্বৰটো হৈছে অসত্য, ঠিক আছে? এইটো হৈছে আমাৰ 3 নম্বৰ আৰু 4 নম্বৰ, ঠিক আছে? এতিয়া আমি 5 নম্বৰটো কৰোঁ। 5 নম্বৰটো চোৱা। 5 নম্বৰ হৈছে তলৰ প্ৰতিটো কোণৰ পূৰক কোণবোৰৰ, যিটো আমি কওঁ পূৰক কোণক কি বুলি কওঁ? কমপ্লিমেণ্টাৰী এংগেলছ মাপ নিৰ্ণয় কৰা, হয়নে? মাপ লিখা বুলি কৈছে। তো আমি লিখিব লাগিব তলৰ প্ৰতিটো কোণৰ। প্ৰথমতে আমি জানিব লাগিব যে পূৰক কোণ কি হয়, হয়নে? পূৰক কোণ কি হয়? পূৰক কোণ হৈছে দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'লে মানে তাক এটা পূৰক কোণ বুলি কওঁ। কি হ'ব লাগিব? দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'ব লাগিব, মানে এটা দিয়া আছে, আনটো ওলাব লাগে, মানে ঠিক আছে? তো কেনেকৈ লিখিবা চোৱা, তোমালোকে লিখিবা 37 ডিগ্ৰীৰ পূৰক কোণৰ মাপ হ'ব লিখিবা, ঠিক আছে? পূৰক কোণৰ মাপ, যিহেতু পূৰক কোণৰ মাপ দুটা মানে কি হয়? 90 ডিগ্ৰী হয়, যোগ কৰিলে মানে, হয়নে? 90 ডিগ্ৰীৰ পৰা এইটো কোণ মাইনাছ কৰি দিলে আমি নিশ্চয় পাই যাম আমাৰ আনটা পূৰক কোণ, ঠিক আছে? এটা দিয়া আছে, আনটো ওলালে কি হ'ব? দুটা কোণৰ মাপ সমষ্টি কিমান? 90 ডিগ্ৰী। তো এটা দিয়া আছে, ইয়াৰ পৰা মাইনাছ কৰি দিবা 37ৰ পৰা, তেতিয়াহ'লে এইটো কিমান হ'ব? তো নিশ্চয় এইফালে 3 হ'ব, হয়নে? তো এইফালে থাকিলে তোমাৰ 8, আৰু এইফালে কিমান হ'ব? 53 হ'ব, হয়নে? তো কি হ'ব? 53 ডিগ্ৰী হ'ব। এইটো হৈছে 5 নম্বৰ 37ৰ পূৰক কোণটো কি হ'ব? 53 তেতিয়াহ'লে, ঠিক আছে? এটা 81ৰ ওলাব লাগে, মানে 2 নম্বৰটো ওলাব লাগে। 2 নম্বৰটো চোৱা এতিয়া। 81ৰ লিখিবা, 81ৰ পূৰক কোণৰ মাপ, যিহেতু আমি জানো কি পূৰক কোণ কি হয়? দুটা কোণৰ মাপ 90 ডিগ্ৰী হয়। এটা কোণৰ মাপ দিয়া আছে 81, মাইনাছ কৰি দিবা। তে নেক্সট কিমান হ'ব তেতিয়াহ'লে? আনটো পূৰক কোণ কি হ'ব? 9 হ'ব, হয়নে? 9 ডিগ্ৰী হ'ব, ঠিক আছে? এইটো হৈছে 2 নম্বৰটো। এতিয়া 3 নম্বৰটো লিখোঁ। 3 নম্বৰটো ছেইম, হয়নে? 3 নম্বৰটো লিখিবা তোমালোকে। 3 নম্বৰটো কৈ দিছোঁ ইয়াত।
তো চোৱা 17 আছে হয়নে 17 ডিগ্ৰীৰ পূৰক কোণৰ মাপ যেহেতু আমি জানো 90 ডিগ্ৰী হয় হয়নে এটা কোণৰ মাপ দিয়া আছে আমাক 17 ডিগ্ৰী এইটো মাইনাছ কৰি দিবা তো কিমান পাবা তুমি এইটো মুখতে ওলাব পাৰিবা এইবিলাক হয়নে যদি তোমালোকৰ MCQ আহিলে মানে তোমালোকে মুখতে ওলাব পাৰিবা যদি কয় এটা পূৰক কোণ যদি 81 দিয়া থাকে নেক্সটটো কিমান হ'ব তো তোমালোকে মুখতে ওলাব পাৰিবা কাৰণ পূৰক কোণবিলাক দুটা কোণ যোগ কৰিলে মানে কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব হয়নে মুখতে ওলাব পাৰিবা এইবিলাক তো কিমান হ'ব এইটো 73 হয়নে 73 হ'ব ঠিক আছে এতিয়া কৰোঁ 4 নম্বৰটো 5 নম্বৰ 4টো তো 5 নম্বৰ 4 কি আছে চোৱা 33 ডিগ্ৰী আছে হয়নে 33 ডিগ্ৰী পূৰক কোণৰ মাপ হ'ব তোমাৰ 90 ডিগ্ৰী মাইনাছ কি হ'ব 33 ডিগ্ৰী ঠিক আছে মাইনাছ কৰি দিলে হৈ যাব তো কিমান হ'ব এইটো 57 ডিগ্ৰী হয়নে 57 ডিগ্ৰী ঠিক আছে এইটো হৈছে তোমালোকৰ 5 নম্বৰৰ 4 হৈ গ'ল 4টা আছিলে এতিয়া 6 নম্বৰটো কৰোঁ 6 নম্বৰটো কৈছে আমাক সম্পূৰক কোণ মানে কি হ'ব তোমাৰ ইয়াৰ উল্টাটো নহয় মানে ইয়াৰ কৈছে তলৰ প্ৰতিটো কোণৰ সম্পূৰক কোণবোৰৰ যোনটো আমি কওঁ ছাপ্লিমেণ্টাৰী এংগেলছ মাপ লিখা মানে দুটা কোণৰ মাপ যোগ কৰিলে মানে 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে তো এইটো ছেম কৰিবা যদি এটা কোণ দিয়া আছে আনটো কোণৰ মাপ ওলাব লাগে সেইটো ভাবি ল'বা তোমালোকে ঠিক আছে 6 নম্বৰ কৰিবা 6 নম্বৰ এনচাৰ তো কি লিখিবা এইটো একেই ছেম আগৰ দৰে যেনেকৈ আমি পূৰক কোণ লিখিছিলোঁ তোমালোকে এইটো সম্পূৰক কোণ লিখিবা এতিয়া সম্পূৰক কোণ লিখিবা তোমালোকে সম্পূৰক কোণৰ মাপ হ'ব মাপটো হ'ব কি দুটা কোণৰ মাপ যোগ কৰিলে কিমান হ'ব লাগিব 180 ডিগ্ৰী যেহেতু এটা দিয়া আছে 119 ডিগ্ৰী 119 ডিগ্ৰী তেতিয়াহ'লে আনটো কিমান হ'ব মাইনাছ কৰি দিবা হয়নে ইয়াৰ পৰা যোনে নাজানা মাইনাছ কৰিবলৈ শিকি ল'বা তোমালোকে ঠিক আছে মই দেখাই দিছোঁ ইয়াত তোমালোকে মাইনাছ কৰি চাই ল'বা কেনেকৈ মাইনাছ কৰিব লাগে তোমালোকে চোৱা তো চোৱা আমাক 180 দিয়া আছে হয়নে 180 আৰু 119 দিয়া আছে ঠিক আছে মাইনাছ কৰি ল'বা ইয়াত ধাৰ ল'বা ঠিক আছে 10 হৈ গ'ল 10ৰ পৰা 1 ঠিক আছে ইয়াত থাকিলে তোমাৰ 7 কাৰণ তুমি এক ধাৰ দিছা হয়নে 7 থাকিলে 7ৰ পৰা 1 গ'লে 6 ঠিক আছে কিমান হ'ব তেতিয়াহ'লে 61 হ'ব হয়নে তো কি লিখিবা তেতিয়াহ'লে ইয়াত 61 ডিগ্ৰী হ'ব তেতিয়াহ'লে আন এটা সম্পূৰক কোণ ঠিক আছে 61 ডিগ্ৰী হ'ল এতিয়া 2 নম্বৰটো কৰোঁ 2 নম্বৰটো আছে 47 ডিগ্ৰী হয়নে তো লিখিব 47 ডিগ্ৰীৰ সম্পূৰক কোণটো হ'ব তোমাৰ সম্পূৰক কোণৰ মাপটো হ'ব তোমাৰ সম্পূৰক কোণ 180 ডিগ্ৰী হয় মাইনাছ এটা কোণৰ মাপ দিয়া আছে কিমান 47 হয়নে 47 হয় তো মাইনাছ কৰি দিবা কিমান হ'ব মাইনাছ কৰি দিবা হয়নে মই দেখাই আছোঁ তোমালোকে যোনে নাজানা ইয়াৰ পৰা শিকি ল'বা তোমালোকে একেবাৰে 180ৰ পৰা 47 ইফালৰ পৰা পাতি আহিবা হয়নে সোঁফালৰ পৰা পাতি আহিবা আৰু ডাঙৰটো সদায় ওপৰত পাতোঁ ধাৰ ল'বা 10 হৈ গ'ল 6 থাকিলে হয়নে 2 হ'ব মানে 20 আৰু ইফালে 1টো নামি আহিব হয়নে 123 হ'ব ঠিক আছে কিমান হ'ব 123 ডিগ্ৰী 123 ডিগ্ৰী ঠিক আছে এইটো হৈছে তোমাৰ 2 নম্বৰ 6 নম্বৰৰ 2 এতিয়া 6 নম্বৰ 3টো কৰোঁ ছাপ্লিমেণ্টাৰী কোণ ওলাব লাগে আমাৰ ইয়াৰ কি আছে তোমাৰ 136 হয়নে তো 6 নম্বৰ 3 136 ডিগ্ৰী সম্পূৰক কোণৰ মাপ হ'ব তোমাৰ যেহেতু 180 ডিগ্ৰী হয় এটা কোণৰ মাপ দিয়া আছে 136 তোমালোকে চিন্তা নকৰিবা মই মাইনাছ কৰিবলৈ শিকাই দি আছোঁ 180 ডিগ্ৰী হয়নে 136 ঠিক আছে এইটো 4 হ'ব হয়নে এইটো 10 হৈ আছে ধাৰ ল'লা 7ৰ পৰা 4 দেন 44 হ'ল হয়নে তো কিমান হ'ব এইটো 44 ডিগ্ৰী ঠিক আছে 44 ডিগ্ৰী হ'ল হয়নে আৰু এটা আছে 6 নম্বৰৰ তো চোৱা 95 আছে হয়নে 6 নম্বৰৰ 4 95 ডিগ্ৰী সম্পূৰক কোণৰ 180 ডিগ্ৰী হয় সম্পূৰক কোণ হয়নে মাইনাছ কি হ'ব তোমাৰ 95 তো 180 পৰা 95 গুচি গ'লে কিমান থাকিব
এইটো মাইনাছ কৰিবা তোমালোকে ঠিক আছে 10 5 7 হয়নে এটা 7 হৈ থকা নাই এটা কি আছে 17 হৈ থকা এইটো 9 হৈ আছে হয়নে 17 তো কিমান হ'ব 8 দেন 85 ডিগ্ৰী হ'ব ঠিক আছে এইটো হৈছে তোমালোকৰ 6 নম্বৰ 4 তেতিয়া 7 নম্বৰটো কৰোঁ 7 নম্বৰটো চোৱা কি দিয়া আছে এটা কোণ নিজেই নিজৰ সম্পূৰক কোণটোৰ মাপ নিৰ্ণয় কৰা আমাক কৈছে এটা কোণ নিজেই নিজৰ সম্পূৰক কোণটোৰ মাপ নিৰ্ণয় কৰা কেনে কৰিবা তোমালোকে হয়নে তো মই দেখাই দিছোঁ তোমালোকে কেনে কৰিবা ইয়াত তোমালোকে কি কৰিবা ইয়াত কৈছে আমাক এটা কোণ নিজেই নিজৰ সম্পূৰক হয়নে কোণটোৰ মাপ নিৰ্ণয় কৰা এটা কোণটোৰ মাপ আমি নাজানো ধৰি ল'বা তোমালোকে ঠিক আছে তো ফাৰ্ষ্ট ধৰি ল'বা তোমালোকে ধৰা হ'ল কোণটোৰ মাপ x ডিগ্ৰী ঠিক আছে এতেকে লিখিবা এতেকে ইয়াৰ সম্পূৰক কোণটো হ'ব তোমাৰ সম্পূৰক কোণৰ মাপ হ'ব সম্পূৰক কোণৰ মাপ হ'ব তোমাৰ সেইটোৱে হ'ব হয়নে নিজে নিজৰ বুলি কৈছে কোণৰ মাপটো কি হ'ব তোমাৰ x ডিগ্ৰী ঠিক আছে এতেকে চোৱা যেহেতু আমি জানো কি সম্পূৰক কোণৰ মাপ কি হয় সম্পূৰক কোণ কি হয় দুটা ডিগ্ৰী যোগ কৰিলে মানে দুটা কোণ যোগ কৰিলে মানে 180 ডিগ্ৰী হয় ঠিক আছে তো x + x হয়নে x + x হ'ব দুটা কোণ x + x যোগ কৰিলে মানে 180 ডিগ্ৰী হ'ব লাগিব 2x হ'ব এইটো হয়নে যোগ কৰিলে মানে 180 ডিগ্ৰী তোমাৰ x ৰ মান লাগে তেতিয়াহে ওলাব কোণটোৰ মাপ ঠিক আছে তো x ৰ মান থৈ দিবা এতিয়া চোৱা দুইটোৰ ফালে কি হৈছে যেহেতু দুইটোৰ ফালে কি হৈছে পূৰণ হৈ আছে হয়নে ইফালে আহিলে কি হ'ব তোমাৰ হৰণ হৈ যাব কাৰ লগত হৰণ হ'ব 180 লগত হৰণ হ'ব তো কেইবাৰ যাব ইয়াক আধা কৰিলে মানে 90 ডিগ্ৰী তো ঠিক আছে তেতিয়াহ'লে কি হ'ব এটা কোণ নিজেই নিজৰ সম্পূৰক কোণটোৰ মাপ কিমান হ'ব তেতিয়াহ'লে 90 ডিগ্ৰী হ'ব হয়নে ইয়াতে লিখি দিবা তোমালোকে এতেকে কোণটোৰ মাপ যোনটো ধৰিছিলা কোণটোৰ মাপ তুমি x ধৰিছিলা হয়নে তো x ৰ মান কিমান পালা 90 ডিগ্ৰী পালা ঠিক আছে তো লিখি দিবা তোমালোকে কি লিখিবা 90 ডিগ্ৰী এইটো তোমালোকৰ এনসাৰ ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ফলো কৰি ল'বা এনেকুৱা ভিডিঅ' পাই থাকিব কাৰণে আৰু ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো ঠিক আছে শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত থেংক ইউ সকলোকে ধন্যবাদ লগ পাম অন্য এটা ভিডিঅ'ত